মই আজি আপোনালোকৰ আগত খাচী কলিজা বনোৱা ৰেচিপি এটা শ্বেয়াৰ কৰিম। ঠিক আছে, আহক আমি এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। মই কলিজাখিনি সৰু সৰুকৈ ধুনীয়াকৈ কাটি ধুই লৈছোঁ। আলু টুকুৰ টুকুৰকৈ কাটি লৈছোঁ। এয়া জালুক, নিমখ, হালধি, মিট মছলা আৰু পিঁয়াজ মই চব এচামুচেৰে লৈছোঁ। এখন গৰম কেৰাহী, তাত মই তেল লৈছোঁ। তেলখিনি যেতিয়া গৰম হ'ব, এয়া পিঁয়াজ দি দিলোঁ। তাৰপিছত লৰাম, যেতিয়ালৈকে আহক মছলাখিনি মিলাই লওঁ। এয়া বাতিটোত আদা নহৰু লৈ মছলাখিনি মিলাই ল'লোঁ। এতিয়া আমাৰ পিঁয়াজটো ৰঙা হৈছে, আমি মছলাখিনি দি দিলোঁ। দি মেলি যেতিয়া শুকাব, অলপ অলপ শুকাব, তেতিয়া কলিজাখিনি দি দিম। তাৰপিছত আকৌ লৰাম। লৰোৱাৰ পিছত আমি 10 মিনিটমান ঢাকি থ'ম। 10 মিনিটৰ পিছত পানী অলপ দি দিম আৰু আলুকেইডোখৰ দি দিম। আলুকেইডোখৰ দি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই মেলি ঢাকি দিম। 20-25 মিনিটমান ঢাকিম। ঢাকি আহক এবাৰ চাই লওঁ। এয়া আমাৰ পানী আছে, দেখিছোঁ। আকৌ 10 মিনিটমান ঢাকি দিম। তাৰপিছত এয়া দেখিছে আমাৰ পানীখিনি শুকাই গৈছে। এতিয়া ধুনীয়াকৈ বাতি এটাত উলিয়াই দিম। এয়া দেখিলে আমাৰ ধুনীয়াকৈ ভুনা আলুৰ সৈতে ৰেডি হৈ গ'ল। এইটো মোৰ নিউ ইউটিউব চেনেল হয়। আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বৰ ধুনীয়া গোন্ধ আহিছে, আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব।